এটা এটা বাহৰ ট্ৰামৰ পৰা তেখেতসকলে আজি ৩,০০০লৈকে লৈ আছে। বাহৰ ব্যৱসায় কৰা যিবিলাক আমাৰ এই মানে নেশ্যনেল হাইৱেৰ কাষে কাষে যে বাহৰ ব্যৱসায় কৰা যে আমাৰ সৰু সুৰা এইবিলাক গ্ৰুপ আছে যে তেখেতসকলে ডিচি বাইদেউৰ লগতো কথা পাতিছে, এছ পি বাইদেউৰ লগতো কথা পাতিছে, মোৰ ওচৰতো গৈ পেলাই কথা পাতিছে। তেওঁলোকৰ টোটেল লাভটোই হয় মাত্ৰ ৩,০০০হে পাৰ গাড়ীত। আৰু এই ৩,০০০ টকাটো তেখেতসকলে শ্ৰীৰামপুৰত তেওঁলোকৰ চিণ্ডিকেটত দিব লগা হয়। এই বাহৰ ব্যৱসায় কৰাবিলাকে কেনেকে বাচি থাকিব? যে মানুহবিলাকে ডাঙৰ ব্যৱসায় কেতিয়াও কৰিব নোৱাৰে, এই মানুহবিলাকে এই বেপাৰীবিলাকে আজি ৩,০০০ ট্ৰাক প্ৰতিটো বাহৰ ট্ৰাকত শ্ৰীৰামপুৰ গেটত তেখেতসকলক দিব লগা হ'ল। আৰু এই যে গৰুৰ চালান বোলে বন্ধ হৈছে, গৰু ব্যৱসায় কৰা বোলে বন্ধ হৈছে, মিছা কথা। এইটো 100% মিছা কথা। মই চেলেঞ্জ কৰি পেলাই ক'ব পাৰো, আজি মহৰ আজি বিক্ৰী কৰা ট্ৰাগেৰে চালান কৰা চলি আছে। মহ মানে কৈছে মহ হলে ব্যৱসায় কৰিব পাৰিব, গাড়ীৰে লৈ যাব পাৰিব বুলি গভৰ্ণমেণ্টে এলাউ কৰিছে। বাবে সরকারের পূর্ণাঙ্গ मोनसे सरकार नङा, बे फुल फ्लेजेड मोनसे सरकार नङा, बियो आबुं मोनसे सरकार नङा। बे सरकारखौ बुंनो थाङोबा दिनैनि दिनाव मोनसे केयारटेकार भारप्राप्त मोनसे सरकार, इन्टारिम सरकार बायदि जोङो बिथांमोनखौ बुंनो हायो। आरो बे सरकारनि जाय मुरब्बीफोर जाय इएमफोर जानानै दं बिसोरो रायजोजों इलेक्टेड खालामनानै सरकार बानायनो थिनहरजानाय सरकार नङा। बे सरकारा दानि जायफोर बे सरकारखौ सालायनाय इएमसि जि माबाफोर दङ बिसोर सिलेक्टेड सायख'जानाय 17 जनजों मोनदों एमसिएलए, বিপিএফ দলে 17টা পাইছিলে। সরকার বনাবৰ কাৰণে ৰাইজে আমাকহে ইলেক্টেড কৰিছিলে, কিন্তু তেখেতসকলক দিছপুৰত বহি কোনোবাই সিলেক্ট কৰিলে তোমালোকে চৰকাৰ বনা বা আমি বিপিএফক বনাব নিদিম বুলি। যাৰ কাৰণে এতিয়া একেসকলৰ চৰকাৰটো আমি ইলেক্টেড গভৰ্ণমেণ্ট বুলি ক'ব নোৱাৰো, এওঁলোকৰ গভৰ্ণমেণ্টক আমি সিলেক্টেড গভৰ্ণমেণ্ট বুলিহে আমি কোৱাৰ প্ৰয়োজন আছে। এতিয়া এই সিলেক্টেড গভৰ্ণমেণ্টৰ নেতাবিলাকে কি কৰি আছে? তেওঁলোকে কি কৰি আছে? যে আজি ৰাইজৰ কাম কৰাটো বাদ দিয়ক, তেখেতসকলে ক'ত লাগি আছে? তেখেতসকলে ৰাইজৰ স্বাৰ্থ জলাঞ্জলি দি অঞ্চলৰ কাম কাজৰ পৰা তেখেতসকলে মানে আঁতৰাই থাকি কি হৈ আছে? শ্ৰীৰামপুৰ গেটত দালালগিৰি কৰি আছে। আজি আমি বজাৰত মাছ কিনি খাব নোৱাৰো, দাম বহুত মানে যে একেবাৰে ওপৰলৈ গৈছে। ব্ৰইলাৰ মুৰ্গী এখন ট্ৰাকৰ পৰা তেখেতসকলে ৩৫,০০০লৈকে টকা আজি শ্ৰীৰামপুৰত মুক্তভাৱে সংগ্ৰহ কৰি আছে। আজি আমি ব্ৰইলাৰ মুৰ্গী বজাৰত কিনি খাব নোৱাৰো। এই গৰীব দুখীয়াসকলে, এই কৃষক বন্ধুসকলে, এই মজদুৰ ভাই ককাইসকলে, বিপিএল শ্ৰেণীৰ মানুহবিলাকে যিবিলাকে টকা পইচা যাৰ মানে যিবিলাকৰ হাতত নাই, এই মানুহবিলাকে মাংস এক টুকুৰা খাবৰ কাৰণেও আজি মানে তেখেতসকলৰ ক্ষমতা নাই। এই ৩৫,০০০ কৰি পাৰ গাড়ী শ্ৰীৰামপুৰ গেটত আমাৰ এই ইউপিপিএলৰ দলৰ পৰা তেখেতসকলে সিন্ডিকেট কৰাৰ কাৰণে যিটো দিব লগা হৈ আছে, যাৰ কাৰণে বজাৰত গৈ এই ব্ৰইলাৰ মুৰ্গীবিলাকৰ দাম একেবাৰে মানে অজস্ৰ বাঢ়ি গৈছে। বেহিচাপ আমি কিনিব নোৱাৰো। এটা গাহৰি কঢ়িয়াই অনা ট্ৰাকৰ পৰা আজি ১.৫ লাখলৈকে তেখেতসকলে লৈ আছে। এটা বাহৰ ট্ৰাকৰ পৰা তেখেতসকলে আজি ৩,০০০লৈকে লৈ আছে। বাহৰ ব্যৱসায় কৰা যিবিলাক আমাৰ এই মানে নেশ্যনেল হাইৱেৰ কাষে কাষে যে বাহৰ ব্যৱসায় কৰা যে আমাৰ সৰু সুৰা এইবিলাক গ্ৰুপ আছে যে তেখেতসকলে ডিচি বাইদেউৰ লগতো কথা পাতিছে, এছ পি বাইদেউৰ লগতো কথা পাতিছে, মোৰ ওচৰতো গৈ পেলাই কথা পাতিছে। তেওঁলোকৰ টোটেল লাভটোই হয় মাত্ৰ ৩,০০০হে পাৰ গাড়ীত। আৰু এই ৩,০০০ টকাটো তেখেতসকলে শ্ৰীৰামপুৰত তেওঁলোকৰ চিণ্ডিকেটত দিব লগা হয়।
এই বাঁহৰ ব্যৱসায় কৰাবিলাকে কেনেকৈ বাচি থাকিব যে মানুহবিলাকে ডাঙৰ ব্যৱসায় কেতিয়াও কৰিব নোৱাৰে এই মানুহবিলাকে এই বেপাৰীবিলাকে আজি ৩,০০০ ট্ৰাক প্ৰতিটো বাঁহৰ ট্ৰাকত শ্ৰীৰামপুৰ গেটত তেখেতসকলক দিব লগা হ'ল আৰু এই যে গৰুৰ চালান বোলে বন্ধ হৈছে গৰু ব্যৱসায় কৰা বোলে বন্ধ হৈছে মিছা কথা এইটো 100% মিছা কথা মই চেলেঞ্জ কৰি পেলাই ক'ব পাৰো আজি মহৰ আজি বিক্ৰী কৰা ট্ৰাগেৰে চালান কৰা চলি আছে মহ মানে মৰিছে মহ হলে ব্যৱসায় কৰিব পাৰিব গাড়ীৰে লৈ যাব পাৰিব বুলি গভৰ্ণমেণ্টে এলাউ কৰিছে